হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি পুনৰ এটি নতুন ভিডিঅ'টো লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ পিছত ষ্টেণ্ড পইণ্ট আহিলোঁ। কালিতো আহিছিলোঁ কিন্তু নৰখিছিলোঁ। আজি আহিলোঁ লগৰীয়া এজনৰ লগত। কালিৰ ভিডিঅ' যদি চোৱা নাই চাই ল'ব, গৈ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব। ইয়াৰে ফ্ৰক গৈছিলে, যদি চাইছে থেংক ইউ দেই। সেইফালে চাই লওক, তাৰ সেইফালে চাইকেল লগাই ল'লে। দুইটাই আহিছোঁ, সি ঘৰৰ পৰা আহিলে এইফালৰ পৰা, মই আহিছোঁ সেইফালৰ পৰা। দুয়োটাই একেলগতে পালোঁ লগ। এইফালে চাই লওক, উইলিং গাইছ। কেনেকুৱা এতিয়া চলাব, ভালেই না? হা এতিয়া এইখিনি ষ্টেণ্ড জেগা নহয় আৰু গাইছ, ইয়াত চায়ে পৰিছে বুলি আহিছোঁ। মানে সেই য'ত গৰু আছে, গৰুখিনি দেখিব নাই চাগে, তাত গৰু আছে সেইখিনি, তাতহে আমাৰ ষ্টেণ্ড পইণ্ট হয়। আমি তালৈ যাব লাগিব, কিন্তু চায়া পৰা নাই, পূৰা ৰ'দ সেইকাৰণে। কিন্তু আজি একো ৰেঞ্চেই আনাই ক'ব লাগিলে, অকল এলেংগি আনিছোঁ আৰু মুঠতে পানী বটলটো বেগত আছে। আৰু এতিয়া কি হ'ব, অলপ ৰখোং নে কি, নে ষ্টেণ্ড দেখাম দে? হুইল এটা দেখাবিনি। এতিয়া হুইলি চাব দেই। তো এতিয়া চাই থাকক। এতিয়া ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। ষ্টাৰ্ট হৈ আছে, ষ্টাৰ্ট কৰি দিছোঁ আকৌ দেই। আকৌ নহয়, ষ্টাৰ্ট হৈ আছে, ফালটো কৰি নাথাকক, চিধা ইয়াৰ হুইলি চাব এতিয়া। তো বলক যেতিয়া ই হুইলি আহিব, এইফালে চাই লওক আগফালে। দে মাৰ বেটা তুমছে না হ'ব পায়েগা। ক্ৰেজি হাইড্ৰলিক লগাবি, সেইকাৰণে কৈ আছোঁ মানে গাইছ। মই ল'ব লাগিব এতিয়া নহয়, দিন আছে, বহুত দিন আছে, দিন যোৱা নাই দেই। চাই লওক আকৌ হুইলি মেইন, ফাৰ্ষ্ট হুইলি মেইন। যা আৰু যা মেনুৱেল। এতিয়া গাইছ মই হুইলি এচাত দিওঁ বুলি ভাবিছোঁ, এনেকুৱা হেণ্ডেলত দেই। চাওক হেণ্ডেলটো কিমান দেখাম আৰু গাইছ, পূৰা মনটো ডাউন, একদম বেয়া হুইলি মাৰিবলৈ। হুইলি মাৰিলে 100 দাঙিলে এনেকৈ হেণ্ডেলটো এনেকৈ হয়। এইবিলাক চাই লওক। এতিয়া মই হুইলি এচাত দিওঁ, চাব। ই কেমেৰা নহ'ব এতিয়া, কেমেৰামেন ধৰ। তো এতিয়া হুইলি এটা দি দিওঁ। গাইজ এতিয়া হুইলি এচাত দিওঁ, বহুত দিনৰ পিছত ষ্টেণ্ড পইণ্টত দেই। বহুত দিন হ'ল, আহিছিলোঁ কালি, কিন্তু আজি ষ্টেণ্ড পইণ্টত দিম 1 মাহ পিছত। এতিয়া চাব দেই। তো গাইজ চাই লওক হুইলি মেনুৱেল। নহ'ব বহুত বেয়া হয় গাইজ। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই। 90 এচাত দিম এতিয়া, চাই ল'ব। তো গাইজ, তো এইফালে চাই লওক হেণ্ডেল এনেকুৱা হয়, সেইকাৰণে বেয়া হুইলি মাৰিবলৈ দেই। হেণ্ডেল আহিব আৰু আহোঁ হৈ আছে, কিন্তু আহি পোৱা নাই। চাই লওক পানী। তো এতিয়া ষ্টেণ্ড পইণ্টলৈকে যাম বুলি ভাবিছোঁ, কিন্তু বহুত ৰ'দ হৈ আছে। অলপ ৰখোঁ, ভিডিঅ'টো দীঘলো নকৰোঁ। তো চাই থাকিব দেই, দীঘল নকৰোঁ ইমান। হ'লে চাই লওক ষ্টেণ্ড পইণ্ট আহি ল'লোঁ। এতিয়া মানে ষ্টেণ্ড পইণ্টটো এইটোও নহয়, এই টাৰ্ণিং আছে তাত হয়। আজি ইয়াতে ষ্টেণ্ড মাৰোঁ, ইয়াতো ক'ব পাৰে দেই। তো এতিয়া হুইলি দে তই আগত। আৰু কি পাৰিম আজি আমি একো নোৱাৰোঁ, মুঠতে হুইলি দেই। লাহে লাহে শিকিব লাগিব, এইবিলাকত মাত্ৰ হুইলি শিকি লৈছোঁ আৰু দেই। কেতিয়াবা দিব লাগিব ষ্টপি। তাৰপিছত চাব আগে যা ৰাহা হ'ব লাগিব। চাই লওক হুইলি। তো এতিয়া মই হুইলি 2 চাটমান দিওঁ বুলি ভাবিছোঁ দেই। এনেকুৱা চাইকেলতে দি দিম আৰু। চাইকেলটো ভালেই, হেণ্ডেলটোৰ কাৰণেহে বেয়া। দে হুইলি এচাত দে, লং লৈ যা, মজা। দেখিলেই আমাৰ পোৱালিবিলাক এনেকৈ হুইলি মাৰে দেই। আৰু স্কিপ কৰি নিদিব চাই কিনি, এতিয়া ভাল নালাগিব পাৰে। আৰু কি হ'ব চাই থাকিব। এতিয়া মই হুইলি এচাত দিওঁ। কেমেৰা ধৰিবিনে দে, তই আগত মাৰি ল, তাৰপিছত কেমেৰা ধৰ। তো এতিয়া মই এচাত হুইলি দিওঁ, চাই থাকিব। এতিয়া কেমেৰামেন হ'ব, এতিয়া মই হুইলিটো মেনুৱেল মাৰিম। আকৌ ক'ত যাওঁ, হুইলি দেখাই দিলি যে, মই দেখাব নোৱাৰোঁ। দে। তো এতিয়া ই কেমেৰামেন হ'ব, তো ইয়াকে কেমেৰামেনটো দি দিওঁ। তো এইফালে এতিয়া গৈ আছোঁ, হুইলিটো মেনুৱেল মাৰিব, চাই থাকিব। মজা লং দিম বুলি ভাবি আছোঁ। তো এইফালে চাই লওক হুইলিটো মেনুৱেল দিম। তো এতিয়া আৰু এটা
अंकल डर जाएगा बोले चाই লওক ओ ओहो ডেষ্টবিন এটা দিওঁ বুলি ভাবিছোঁ গাইছ এতিয়া ডেষ্টবিনটো ঘূৰি চাম এইডোখৰতে তো ব'লক নাজানো শিকি আছোঁ আৰু এবাৰ চাওঁ কি হ'ব এতিয়া দেখিলে কি হৈ গ'ল ডেষ্টবিন নাজানো কি হয় তো দেখিলে কি হৈ গ'ল ইমানকৈ নাই পৰা হ'লেও কোচিছ কৰিব লাগিব প্ৰেক্টিছ কৰি থাকিম তো এতিয়া ইয়াৰ ঘৰলৈকে যাওঁ হয় নাই মানে মোৰ ৰেঞ্জগিলা আনিব লাগিব তো ৰেঞ্জ আনিও যাব লাগিব কালি মানে মই ৰেঞ্জ লৈ গৈছিলোঁ বেগত আৰু ৰাতি আহোঁতে ৰেঞ্জটো লৈ অহা নাই এতিয়া লৈ আহিব লাগিব সিহঁতৰ ঘৰৰ পৰা আকৌ তাৰপিছত ইয়াত আহি কিনি চাই পৰিছে নাই ষ্টাৰ্ট মাৰিব লাগিব আকৌ তো ব'লক এতিয়া চিধা ইয়াৰ ঘৰলৈকে যাওঁ চিধা ব'লক হেৰি ফেৰি নহয় চিধা যাওঁ চাই লওক আহি পাই গ'লে সিহঁতৰ ঘৰ সেইফালে চাওক সিহঁতৰ ইয়াত মন্দিৰটো পূজা কৰে খালি বেগটো ইয়াতে থৈ লৈছোঁ আৰু হেণ্ডেলতে দেই তো এতিয়া চাই লওক ইয়াতে বহিব লাগিব দেই আৰু যেতিয়া ওলাই যাম তেতিয়া চাবগৈ আৰু এতিয়া যাব লাগে আকৌ ষ্টেণ্ড পইণ্ট বহুত গধূলি হৈ গ'ল কেইটা বাজিলে 6টা বাজিলে এইকেইটাত থৈ দে এইখিনি বেগত ভৰাই দে চাই লওক কালি আহিছিলোঁ যদি কালি ভিডিঅ' চোৱা নাই চাই ল'বগৈ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে দেই চাবগৈ চলো এতিয়া ব'লক আকৌ এতিয়া বেগটো থৈ লৈছে ঘৰটো ইয়াৰ এইটোৱে এতিয়া মইহে যাব লাগে ঘৰত দেই তো এতিয়া আকৌ ষ্টেণ্ড পইণ্টত গৈ কিনে আৰু 2-7 মান হলি দি কিনে চিধা ঘৰত যাব লাগিব হয় নাই তো ব'লক এতিয়া চিধা আমাৰ ষ্টেণ্ড পইণ্টলৈ চাই লওক ফাইনেলি আহি পাই গ'লোঁ বেলি ৰ ফটো মাৰিবি তই চাই লওক সন্ধিয়া টাইমত এতিয়া আকৌ আহিলোঁ সিহঁতৰ ঘৰৰ পৰা ৰেঞ্জ গালো ভৰাই ল'লোঁ দেখিলে চাই লওক ভিউ বেলি ডুবিলে এতিয়া ময়ো ঘৰলৈ যাব লাগিব পূৰা ঘামৰি পূৰা গৰম লাগি আছে এইফালে চাইকেলখন ইয়াতে থৈ লৈছোঁ তই হুইলি ষ্টাৰ্টমেণ্ট দে আকৌ লাষ্ট যা বেগটো আঁতৰাই দিওঁ তো এতিয়া হুইলি দিব চাওক দেই এতিয়া চাই থাকিব হুইলি এইফালে চাই লওক হুইলি চাওক হুইলি ক্ৰেজি টাৰ্ণিং ঘূৰাই দে পাৰিলে হাতী যায় দেই গাইছ আৰ মজা আৰু এবাৰ দে তো চাওক আৰু এবাৰ দিছে বেমাৰ চাই লওক আকৌ তই নোৱাৰ তই মোক ধৰ এতিয়া মই মাৰিম এতিয়া লাষ্ট বাৰ মই মাৰোঁ তাৰপিছত ঘৰলৈ যাওঁ লাষ্ট এবাৰে মাৰিম সিফালৰ পৰা আহিম মানে এইখিনিত সিফালৰ পৰা আহি কিনি এই নহয় সেই ইয়াত তই কেমেৰামেন হ'বি দেই সেই ওচৰত দেই নহ'লে ইয়াত মই টাৰ্ণিং ঘূৰাম দেই এতিয়া তো চাব দেই তো এতিয়া ব'লক টাৰ্ণিং ঘূৰামগৈ গাইছ টাৰ্ণিং ঘূৰাবলৈ পাহৰি থাকিলোঁ কি যে হ'ব নিকি এনেকুৱা হৈ গৈছে ন হ'লেও আৰু এচাত দিওঁ সেইফালৰ পৰা মেনুৱেল দিব দেই কোচিছ কৰিম লাষ্টটো তো আজি ইমানতে সামৰিছোঁ দেই যদি ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব মাৰিবা হয় নাই কেমেৰামেন ক হয় তো কালি আকৌ লগ পাম আপোনালোকক যদি ভাল লাগিছে কমেণ্ট কৰি দিব লগতে এটা শ্বেয়াৰ কৰি দিব দেই আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ছাবস্ক্ৰাইব কৰি যাব তো আজিলৈ বিদায় কালি আকৌ লগ পাম নেক্সট টাইমত এনেকুৱা আকৌ ষ্টেণ্ড পইণ্টতে সেনেকৈ কালি নাজানো প্লেনিং বনাব লাগিব দিনতে তো আজিলৈ বাই বাই